আমি আহি পালোঁ এতিয়া মৰুৱা। দ্বিতীয় ভিডিঅ' আপোনালোকক দেখুৱাম যে হেৰি নলবাৰী জিলাত বিশেষ আকৰ্ষণীয় ভেলাঘৰ এটা সাজিছে। সেই ভেলাঘৰটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আহক আমি ভিডিঅ'টো চাওঁ সকলোৱে। আহক আমি ভিডিঅ'লৈ সোমাই যাওঁ। ভিডিঅ'ৰে সাজিছে শ্ৰীমন্ত শংকৰদেৱ তৰুণ মৰুৱা। সেই ফিল্ডখনতে সাজিছে এটা বিশেষ আকৰ্ষণীয় ভেলাঘৰ। বলক আমি ভিতৰলৈ সোমাই যাওঁ আৰু ভেলাঘৰটো চাওঁ। প্ৰথমে দেখুৱাইছোঁ যে এটা সৰু ভেলা বুলি সাজিছে। তথাপিও চাওঁ আমি অলপ ওচৰলৈ যাই কিনে। আপোনালোকক মই যিটো ভেলাঘৰ দেখুৱাম বুলি কৈছিলোঁ সেইটো হৈছে এইটো ভেলাঘৰ। চাই লওক সকলোৱে এই ভেলাঘৰটো কেনেকৈ নিৰ্মাণ কৰিছে। এই ভেলাঘৰটো চাওক ইমান বিখ্যাত হৈছে এই নলবাৰী জিলাৰ বিশেষ আকৰ্ষণীয় ভেলাঘৰ মৰুৱাত সাজিছে। চাই লওক এই ভেলাঘৰটো। এই ভেলাঘৰটো এতিয়াও সম্পূৰ্ণকৈ হৈ উঠা নাই। চাওক এই বনোৱাই কাম কৰি আছে, এই দিনে ৰাতি কাম কৰি আছে। চাই লওক ভিডিঅ'টো সম্পূৰ্ণকৈ দেখুৱাইছোঁ যে বনোৱাই কেনেকৈ ধৰণে সাজিছে, কেনেকৈ কাম কৰি আছে দিনে ৰাতি ভাত পানী নোখোৱাকৈ। চাই লওক এই ভিডিঅ'টো। মই দেখুৱাইছোঁ যে এপদ এপদকৈ সকলো কাম কেনেকৈ কৰিছে এই ভিডিঅ'টোত। এই ভেলাঘৰটো সম্পূৰ্ণ কৰিবলৈ প্ৰায় 30-40 লাখ টকাৰ বাজেট কৰিছে। আৰু কোনো এই বন্যাৰ পৰা মুখৰ পৰা কিমান টকা বাজেট কৰিছে এইবিলাকৰ পৰা কওকচোন। 40 লাখৰ বাজেট হৈছে আৰু কিমান দিন আগৰ পৰা আপুনি এটা কাম কৰিছে? এইটো 26 তাৰিখৰ ডিচেম্বৰৰ 26 তাৰিখৰ পৰা আৰম্ভ হৈছে। আৰু কোনদিনা সম্পূৰ্ণ হ'ব? সম্পূৰ্ণ আজি হ'ব। সম্পূৰ্ণ আজি কেই তাৰিখে? 13 ন? 14 তাৰিখ আজি সম্পূৰ্ণ হ'ব। বাকী পৰ্দা আৰু লাইটটো অহাকালি থাকিব 15 তাৰিখৰ কিনে। আজি কিবা বিশেষ কিবা আকৰ্ষণ আছে নেকি ইয়াত? আজি নাই, অহাকালি আকৰ্ষণেই আছে। এইটো ভোগালীৰ আয়োজন আছে আৰু নৃত্য আছে, বিহু নৃত্য অহাকালি। আৰু 15 তাৰিখে তাৰপৰা 16 তাৰিখে থাকিব জুবিন বাবু থাকিব আৰু একজন আৰু কি নাম আছে পাহৰি গ'লো নামটো। সম্পূৰ্ণ শংকৰ। শুনামতে আজি বোলে বিদ্যাসাগৰ নাই ভিক্ষু আছে বুলি শুনিছোঁ। আজি নহ'ব। আজি নহ'ব নেকি? আজি নহয়। আজি কি আজি নৃত্য প্ৰতিযোগিতা আছে? আজি নহয়, কালি আছে 15 তাৰিখ। আজি 14 তাৰিখ, কালি 15 তাৰিখে আছে। ভোগালীৰ আয়োজন আছে আৰু নৃত্য প্ৰতিযোগিতা আছে। আজি এটা বিশেষ আজি একো নাই আয়োজন? বেছি একো আয়োজন নাই। ঠিক আছে, আহক আমি এজন মানুহৰ সৈতে কথা পাতোঁ। তেওঁ ক'ব সম্পূৰ্ণ ঠিকনাটো কিহৰ বাবে এই ভেলাঘৰটো সাজিছে, কিহৰ কাৰণে হেৰি কৰিছে তেওঁ ক'ব। আমি আহক তেওঁৰ ওচৰলৈ যাওঁ। কওকচোন। হয়, মোৰ নাম তপন নাথ। মই লখিমপুৰৰ পৰা আহিছোঁ। মেইন বছ আমাৰ পাবলু শইকীয়া গোটেই কামটো লৈছে, গোটেই কামটো মানে হেৰি কৰিছে। আৰু তেওঁৰ নেতৃত্বতে আছোঁ মই ডেক'ৰেশ্যন অলপ কৰোঁ, ডিজাইন কৰোঁ। আৰু আজি হ'বগৈ লাগে কামটো, হ'ব গধূলি মানলৈ প্ৰায় হৈ যাব। লাইট চাইটো আহি পাইছে বৰ্তমান। আৰু আপোনাৰ আজি ক্লিয়াৰ হৈ যাব। আজি কিবা বিশেষ আকৰ্ষণ কিবা আছে নেকি? আজি বৰ্তমান একো নাই। কাইলৈৰ পৰা আৰম্ভ হ'ব। কাইলৈৰ পৰা আপোনাৰ মানে লোকেল মানে হেৰি আহিব, ছিংগাৰ আহিব। 16 তাৰিখৰ দিনাখন আপোনাৰ জুবিন আহিব আৰু বাবু আহিব। এনেকৈ ধৰি বহুত কেইজন অসমৰ শিল্পী আহিব। আহি আপোনাৰ মানে কম্পিটিশ্যনৰ হেৰি হ'ব তাতে। আৰু ভাল লাগিব, বহুত মানে হেৰি হ'ব, আকৰ্ষণীয় হ'ব, দেখাত বহুত মানে সৌন্দৰ্য হ'ব। আপোনাৰ আৰু এটা কথা ধৰোঁ, এই ভেলাঘৰটো প্ৰায় কেই লাখ টকাৰ বাজেট কৰিছে? এইটো এতিয়া বৰ্তমান বাজেট আছিলে 40 লাখ টকা, কিন্তু হয়তো 40 লাখ টকাতকৈ এতিয়া দেখা গৈছে 40 লাখতকৈ অলপ বেছি গৈ আছে। কাৰণ কেলৈ মানে কামটো ডেক'ৰেশ্যনটো মানে এতিয়া ধৰি লওক আমি হাতটো দিমাগত লৈ থকা নাই কামটো, গতিকে ফটো চাইহে আমি কৰিবলগীয়া হৈছে। সেইটো কাৰণে মানে 40 লাখতকৈ বাজেটটো অলপ বাঢ়ি গৈছে সম্ভাৱনা। এই 40 লাখ বেছি বাজেটত এই 40 লাখ টকাটো
চিংগাৰ ধৰিয়ে নে অকল ভেলাঘৰটো দিছে? অকল ভেলাঘৰটো বাজেট আপোনাৰ বাঁহ গৈছে কমচে কম 1500 বাঁহ গৈছে তাতে আৰু এনেকৈ বাঁহ মানে হাজিৰা কামতো বহুত মানুহ ডেইলি 60টা 70টা মানুহ লগাবলগীয়া হৈছে কামত আৰু কামটো মানে কি হ'ল আমি পটককেনে মানে বেছি দিন হাতত নপৰিলে আমাৰ সেইটো কাৰণে মানে ইমান খৰচাখিনি যাবলগীয়া হৈছে। আৰু এই ভেলাঘৰটো প্ৰায় এইটো কিমান দিন থাকিব? এইটো আপোনাৰ মাঘৰ মাহটো থাকিব পূৰা 1 মাহ থাকিব। মাঘৰ মাহৰ পিছত এই ভেলাঘৰটো জ্বলাই দিব নে ভাঙি দিব? নাই জ্বলাই দিয়া ভাঙি দিয়া কাৰণ কেলৈ এইটো এতিয়া ইমান কষ্ট কৰি বনাই এইটো যদি হেৰি কৰা হয় মানে ইমান ভাল নহ'বতো। ঠিক আছে। এই ভেলাঘৰটো এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই কিন্তু উঠিব কিন্তু প্ৰায় আবেলি 4:30 বজাত বা 5 বজাত সম্পূৰ্ণ উঠিব। এই ভেলাঘৰটো প্ৰায় 1500-2000 বাঁহ গৈছে। এই ভেলাঘৰটো এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই। চাওক এই ভেলাঘৰটো কেনেকৈ সাজিছে, কিমান বাঁহ গৈছে এই ভেলাঘৰটোত। এই ফিল্ডখনত এতিয়ালৈকে মানুহ সম্পূৰ্ণ ফুল হোৱা নাই কিন্তু আজি ফুল নহয় তথাপিও অহাকালিৰ পৰা নিশ্চয় এই ফিল্ডখন অভাৰ মানুহ হ'ব। কিছু সময়ৰ পিছত হয়তো এই ফিল্ডখন মানুহে থিয়া দিব জেগা ঠাই নোহোৱা হ'ব। চাওক এই আজি আহি পাইছে মিউজিক ছিষ্টেম, এই লাইটৰ ফকাচিং আহি পাইছে। বৰ্তমান এতিয়া ফিট কৰা নাই, বৰ্তমান ফিট কৰিব। চাওক এই কিমান সুন্দৰকৈ প্ৰস্তুত কৰিছে এই ভেলাঘৰটো আৰু এই মানুহৰ অতি ধন্যবাদ জনাইছোঁ এই ভেলাঘৰটো এনেকৈ বনোৱাৰ কাৰণে। তেওঁলোকক এই নলবাৰী জিলাৰ গৌৰৱ বুলি ক'ব লাগিব। আপোনালোকৰ ভেলাঘৰটো আৰু এবাৰ সম্পূৰ্ণকৈ দেখুৱাইছোঁ। ভেলাঘৰটো চাই লওক, এই ভেলাঘৰটো সম্পূৰ্ণকৈ দেখুৱাইছোঁ আপোনালোকক। চাওক এই কি মজাকৈ ভেলাঘৰটো সাজিছে বনোৱাই। চাই লওক এই ভেলাঘৰটো আপোনালোকক আকৌ এবাৰ দেখুৱাইছোঁ। এতিয়া আমি ল'ম ইয়াৰ পৰা বিদায় লোৱাৰ পূৰ্বে আপোনালোকক মই কৈছোঁ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব। এই ভিডিঅ'টো আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু লাইক কমেণ্ট কৰি থাকিব। ধন্যবাদ।